নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে খুবেই এটা ভাল খবৰ ওলাই আহিছে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো হৈছে আপোনালোকৰ যদি ঘৰত গেছ সিলিণ্ডাৰ নাই তেন্তে আপুনি এতিয়া বিনামূলীয়াকৈ গেছ সিলিণ্ডাৰ লাভ কৰিব পাৰিব আৰু আপোনালোকে নিশ্চয় জানে যে উজ্জ্বলা আঁচনিৰ যি গেছ সিলিণ্ডাৰ থাকে সেই গেছ সিলিণ্ডাৰ আপোনালোকে এতিয়া বিনামূলীয়াকৈ পাব কেনেকৈ কি কৰিব লাগিব সম্পূৰ্ণখিনি মই আপোনালোকক জনাম তেন্তে যদি এই চেনেলত প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এই গুৰুত্বপূৰ্ণ নিউজটো মই আপোনালোকক দেখাই আছো খুবেই ভাল খবৰ আছে চৰকাৰে দিব এতিয়া বিনামূলীয়া গেছ সংযোগ কেনেদৰে অনলাইন যোগে আপুনি অনলাইন আবেদন কৰিব পাৰিব জানো আহক চৰকাৰে জুন মাহত বিনামূলীয়াকৈ 1 কোটি LPG সংযোগ প্ৰদান কৰিব দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলেহে পাব এই সুবিধা কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এতিয়া বিনামূলীয়াকৈ ৰন্ধন গেছৰ সুবিধা প্ৰদান কৰা হয় হ'ব যদি আপুনিও এই সুবিধা ল'ব বিচাৰে তেন্তে এতিয়া ঘৰতে বহি আপুনি ইয়াৰ বাবে আবেদন কৰিব পাৰিব কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিখনৰ অধীনত 1 কোটি ৰন্ধন গেছ সংযোগৰ কথা ঘোষণা কৰিছে আৰু চলিত জুন মাহতে আঁচনিখন আৰম্ভ কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে তেনেস্থলত বিনামূলীয়াকৈ গেছ সংযোগৰ বাবে আপুনি কেনেদৰে আবেদন কৰিব জানি লওক এতিয়া সকলোৱে এনেদৰে কৰক অনলাইন আবেদন আপুনি প্ৰথমে অফিচিয়েল ৱেবছাইটলৈ যাব লাগিব আৰু PMUY.Yojona.com ত ক্লিক কৰক তাৰ পাছত হোম পেজত ডাউনলোড পয়পত্ৰলৈ যাওক আৰু তাতে ক্লিক কৰিব ডাউনলোড পয়পত্ৰত ক্লিক কৰাৰ পিছত প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ পয়পত্ৰখন আহিব এতিয়া পয়পত্ৰখনত আপোনাৰ নাম ইমেইল ID ফোন নম্বৰ আৰু কেপচা পূৰণ কৰিব এতিয়া OTP সৃষ্টি কৰিবলৈ বুটামত ক্লিক কৰিব আৰু আপোনাৰ মোবাইলত যেটো নাম্বাৰ দিব তাতে এটা OTP আহিব তাৰ পিছত পয়পত্ৰখন ডাউনলোড কৰক পয়পত্ৰখন নিকটতম LPG গেছ সিলিণ্ডাৰ এজেন্সিৰ ওচৰত দাখিল কৰক আপোনাৰ যোনখন পয়পত্ৰ আছে সেইখন LPG গেছৰ এজেন্সিটাত জমা দিব এতিয়া এই পয়পত্ৰখন নিকটতম LPG গেছ এজেন্সিৰ ওচৰত দাখিল কৰক ইয়াৰ সৈতে আপুনি আপোনাৰ নথিপত্ৰ যেনে আধাৰ কাৰ্ড স্থানীয় ঠিকনাৰ প্ৰমাণপত্ৰ BPL ৰেচন কাৰ্ড আৰু ফটো ইত্যাদি প্ৰদান কৰিব লাগিব নথিপত্ৰবোৰ প্ৰমাণিত হোৱাৰ পিছত আপুনি LPG গেছ সংযোগ লাভ কৰিব কোনে ইয়াৰ বাবে আবেদন কৰিব পাৰিব আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব বয়স 18 বছৰতকৈ অধিক হ'ব লাগিব দৰিদ্ৰ সীমাৰেখাৰ তলত হ'ব লাগিব পৰিয়ালৰ এগৰাকী মহিলাই কৰিব পাৰিব যাৰ গেছ সংযোগ নাই এনে কোনো আঁচনিৰ আগতীয়াকৈ সুবিধা লোৱা নাই তেনেলোকেহে আবেদন কৰিব পাৰিব ইয়াত বন্ধুসকল আপোনালোকে দেখা পাইছে আপোনালোকৰ মোবাইলৰ যিকোনো ব্ৰাউজাৰতে গৈ আপোনালোকে টাইপ কৰিব PMUY.Yojona.com ইয়াতে আপোনালোকে টাইপ কৰি সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণৰ এখন ফৰ্ম খোল খাব দেখা পাব ইয়াতে ফৰ্মখন দেখিছে আপোনালোকে দেখিছে ইয়াতে ফৰ্মখন দেখা পাছত আপোনালোকে এটা ডাউনলোড ফৰ্ম দেখিছে এটা ডাউনলোড ফৰ্মত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিছে উজ্জ্বলা ফৰ্ম হিন্দী উজ্জ্বলা ফৰ্ম ইংলিছ উজ্জ্বলা KYC ফৰ্ম হিন্দী উজ্জ্বলা KYC ফৰ্ম ইংলিছ ইয়াতে আপোনালোকে উজ্জ্বলা ফৰ্ম ইংলিছত ক্লিক কৰি দিব এটা দেখিছে ক্লিক কৰাৰ লগে লগে ডাউনলোড বুলি আহিছে ইয়াতে আপোনালোকে ডাউনলোড ফৰ্ম বুলি ডাউনলোডত ক্লিক কৰি তো বন্ধুসকল আপোনালোকে ফৰ্মখন ডাউনলোড কৰাৰ পাছত দেখা পাইছে ফৰ্মখন এটা দেখিছে ফাৰ্ষ্ট নেম মিডল নেম লাষ্ট নেম ইয়াতে আপোনালোকৰ নামৰ প্ৰথম নামটো দি দিব প্ৰথম নামটো তাৰ পাছত মাজৰ নাম যদি আছে তেতিয়াহলে দি দিব তাৰ পাছত লাষ্ট নেম অৰ্থাৎ নামৰ শেষৰ নামটো দি দিব গগৈ মহম্মদ যি হয় আপোনালোকৰ এটা দি দিব তাৰ পাছত AHL 3 নম্বৰ যদিহে আপোনালোকৰ AHL 3 নম্বৰ আছে তেতিয়াহলে দি দিব যদিহে নাই তেন্তে দিব নালাগে তাৰ পাছত দেখিছে লোন ৰিকোয়াৰ্ড ফৰ ষ্টপ ৰিফিল বট যদিহে লোনটো আপুনি ষ্টপ বা ৰিফিল দুইটাৰ কাৰণে কৰিছে তেতিয়াহলে সৰু ঘৰটো দেখিছে আপোনালোকে ইয়াতে আপোনালোকে টিক দি দিব তাৰ পাছত দেখিছে দেয়াৰ LPG ডিস্ট্ৰিবিউটৰ ইয়াতে আপোনালোকৰ নিজৰ নামটো দি দিব তাৰ পাছত ডটাৰ ওয়াইফ অফ যদিহে ওয়াইফৰ কাৰণে কৰিছে ওয়াইফৰ নামটো দি দিব বা ডটাৰৰ কাৰণে কৰিলে এটা নামটো দি দিব তাৰ পাছত এজ আপোনালোকৰ বয়সটো দি দিব ইয়াৰ্ছ ৰেচিডেন্ট অফ ইয়াৰটো দি দিব তাৰ পাছত দেখিছে ডেট প্লেস সিগনেচাৰ ইয়াতে ডেটটো দি দিব প্লেসটো দি দিব তাৰ পাছত সিগনেচাৰ অৰ্থাৎ স্বাক্ষৰটো দি দিব
আৰু যেদিনাই ফৰ্মখন জমা দিব সেই দিনাই তাৰিখটো লিখি দিব আৰু ফৰ্মখন আপোনালোকে ডাউনলোড কৰি গুগল ড্ৰাইভত সেভ কৰি ল'ব ধুনীয়াকৈ আৰু তাৰ পাছত আপোনাৰ ঘৰৰ ওচৰৰ জেৰক্সৰ দোকানত গৈ এই ফৰ্মখন কালাৰিং কৰি উলিয়াই ল'ব তাৰ পিছত ফৰ্মখন ফিল আপ কৰি জুনৰ মাহৰ ভিতৰতে আপোনালোকে ফিল আপ কৰি আপোনাৰ ওচৰৰ এজেন্সি আছে তাতে গৈ ফৰ্মখন সাবমিট কৰক মই ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দি দিছো আপোনালোকে ফৰ্মখন ডাউনলোড কৰি ল'ব ভিডিঅ'টো যদি চাই ভাল লাগিলে তেন্তে এটা লাইক কৰি দিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ